হেল্ল' গাইজ, মই আপোনালোকৰ মাজলৈ এটা দাণ্ডিয়া মই শিকা আৰু প্ৰগ্ৰেমৰ অলপ ভিডিঅ' দিছোঁ। আপোনালোকে চাব, মোৰ ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব আৰু শেষত ছাবস্ক্ৰাইব কৰি দিব। আৰু কেনেকুৱা হৈছে নাজানো, মই সকলোৰে অলপ অলপ ভিডিঅ' আগবঢ়াইছোঁ আৰু মানে মোৰো বহুত ভিডিঅ' কৰা নহ'ল, বেছিকৈ ভিডিঅ' কৰা নহ'ল। যিদিনা প্ৰগ্ৰেম হৈছিলে অলপ কৰিছোঁ, তাকেই মই দিছোঁ। আপোনালোকে চাব সকলোৱে আৰু লাইক আৰু আকৌ এবাৰ কৈছোঁ, লাইক আৰু কমেণ্ট কৰি দিব। अपनी जगह से आगे लेना है, आगे 2 बार पीछे पुश करना है, पुश एंड पुश। तुरंत फिर दूसरी बार भी आगे जाना है, 1 2 3 एंड 4 5 6 7 एंड 8 अगेन। चलो फर्स्ट से নৱৰাত্ৰিৰ কাৰণে মই ওলাইছোঁ আৰু পূৰা মেকআপ কৰি আছোঁ। মোৰ দেৰিয়ে হৈছে কাৰণ মই নিজে মেকআপ কৰিছোঁ, বহুত টাইম লাগে মেকআপ কৰোঁতে। আৰু বেলতলা চাৰিআলিত আজি নৱৰাত্ৰি আছে, তাতে দাণ্ডিয়া হ'ব। আৰু মই 2 দিন প্ৰেক্টিছ কৰিলোঁ, কম্পিটিশ্যন নাম আৰু এনেই আৰু অলপ নাচিম, ভাল লাগে, সেইটো কাৰণে গ'লোঁ। আৰু মনচুন ছাৰে মাতি আছে, সোনকালে আহক সোনকালে আহক, দেৰি হৈছে। তেওঁৰ কাৰণে আজি মই এই মানে দাণ্ডিয়া নাচটোত যাব পাৰিছোঁ। আৰু মই গৈ থাকোঁ, কি কৰোঁ আপোনালোকক মই দেখুৱাই থাকিম। বাই।